আচ্ছা, তুমি ক'লা যে এডুকেশ্যনত পিছ পৰি আছে, কিন্তু আনাদাৰ ইছ্যু ইন কাৰ্বি আংলং ইজ দেয়াৰ, that is poverty. Poverty is one of the biggest issues faced by the Karbi people. How will you try to overcome this issue, poverty? Sir, poverty main reason to hold sir যোনটো economic inclusion সেইটো হ'ব পৰা নাই in the hilly areas and the backward areas. সেইটো কাৰণে sir যিমানখিনি আমাৰ গভৰ্ণমেণ্ট স্কিমছ আছে সেইটো ইনক্লুচিভ হ'ব লাগিব যাতে সব কাৰ্বি আংলঙৰ যিমান আইচলেটেড এৰিয়াছ আছে সবতে গভৰ্ণমেণ্ট স্কিমছবিলাকৰ এৱেৰনেছটো থাকিব লাগিব। কিন্তু তাতেতো ডিষ্ট্ৰিক্ট কাউন্সিল আছে, they should do it. Yes. কিয় হোৱা নাই? ডিষ্ট্ৰিক্ট কাউন্সিলে ভালকে কাম কৰা নাই বুলি তুমি ভাবা নেকি? Sir, ডিষ্ট্ৰিক্ট কাউন্সিলে এতিয়ালৈকে মানে কামটো ঠিকেই কৰি আছে, বাট আৰু ইম্প্ৰুভমেণ্ট লাগিব স্যাৰ। ফান্ডিং ইস্যু আছে, ফাইনেন্সিয়েল ইস্যু আছে নেকি ডিষ্ট্ৰিক্ট কাউন্সিলত? স্যাৰ ফান্ডিং ইস্যু স্যাৰ এতিয়ালৈকে যিমান ফান্ডিং ইস্যু হৈ আছে সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট পৰা ডাইৰেক্টলি কাউন্সিলৰ হেৰি ফান্ডিঙত নাহে, থ্ৰু দি আছাম গভৰ্ণমেণ্ট হেৰি আহে স্যাৰ এতিয়ালৈকে। তো তুমি ভাবা নেকি ডাইৰেক্টলি আহিলে বেছি বেনিফিট হ'ব? স্যাৰ ডাইৰেক্টলি আহিলে স্যাৰ বেনিফিটছ হ'ব পাৰে স্যাৰ, বাট এট দ্য চেম টাইম কৰাপশ্যনৰ ইছ্যুছ বেছি হ'ব পাৰে স্যাৰ। ওকে, সেইটো আমি কণ্ট্ৰল কৰিব লাগিব। বাট ডাইৰেক্টলি আহিলে দিলেও কম হ'ব, থ্ৰু ষ্টেট গভৰ্ণমেণ্ট আহিলে দিলেও বেছি হ'ব। তুমি কাৰ্বি অট'নমাছ কাউন্সিলৰ বিষয়ে আমাৰ যোনটো ডিমা হাছাও অট'নমাছ কাউন্সিল আছে, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ বিষয়ে জানা? অট'নমাছ কাউন্সিলত কিমানজন আমাৰ EM থাকে? স্যাৰ অট'নমাছ কাউন্সিলত 30 EM থাকে, যাতে 26 ইলেক্টেড হয় আৰু 4টা হেৰি নমিনেটেড। কোনে নমিনেট কৰে? স্যাৰ বাই দি গভৰ্ণৰ। বাই দি গভৰ্ণৰ। আৰু যদি আমাৰ চেন্ট্ৰেল কিছুমান ল থাকে সেই ল বিলাক ডাইৰেক্টলি এপ্লিকেবল হয়নে অট'নমাছ কাউন্সিলত? কিছুমান ল স্যাৰ এপ্লিকেবল নহ'ব পাৰে স্যাৰ। যেনে স্যাৰ লাইক যেনেকে এক্সাম্পল লাইক এনেকুৱা ল যে কালচাৰেল আইডেণ্টিটি বা হেৰিক যদি এফেক্ট কৰে, লেণ্ড ৰাইটছ। এইটো অনবৰতে কোৱা যায় যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলক তেওঁলোকৰ লেংগুৱেজ পাৱাৰটো দিছে, এলিমেণ্টেৰী এডুকেশ্যনটো তেওঁলোকৰ হাততে আছে, কিন্তু তৎসত্বেও এলিমেণ্টেৰী এডুকেশ্যনটো এতিয়াও ইম্প্ৰুভ হৈছে বুলি ক'ব পাৰি নেকি কাৰ্বি আংলং? স্যাৰ যদি আমি পাষ্ট ইয়াৰৰ পৰা যদি আমি কম্পেয়াৰ কৰোঁ দেন অলপ ইম্প্ৰুভ হৈছে স্যাৰ, বাট সেইটো আৰু ইম্প্ৰুভ কৰিব লাগিব স্যাৰ। ইনক্লুচিভ এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট। তোমাক যদি মই সোধো যিকোনো এটা গভৰ্ণমেণ্ট স্কিম যিটো তুমি ভাল পোৱা বা ভাল হৈছে বুলি ভাবা মানুহৰ কাৰণে, কোনটো স্কিমৰ কথা ক'বা? মেম মোৰ হিচাপত হ'ব মেম মুখ্যমন্ত্ৰী আৱাস যোজনা, দ্য গ্ৰামীণ ওৱানছ। কাৰণ স্যাৰ সেইটো মই যিমান এক্সপিৰিয়েঞ্চ কৰিছোঁ নিজৰ গাঁৱতে, মেক্সিমাম মানুহে এইটো স্কিমছটো বেনিফিট হৈছে, লাইক ইন দ্য ফিল্ড অফ হাউচ মেকিং, য'ত আমি ষ্টেণ্ডাৰ্ডাইজ অফ লিভিংটো অলপ ইম্প্ৰুভ হৈছে মেম। কাৰ্বি ইকনমিৰ এটা ডাঙৰ ফল্ট হৈছে কি যে শিফটিং কাল্টিভেশ্যনটোৰ ফলত এফালে ফৰেষ্টবিলাক নষ্ট হৈছে আৰু আনহাতে উন্নত কৃষি প্ৰণালী উদ্ভাৱন কৰাৰ কাৰণে সম্ভৱ হোৱা নাই। এই সমস্যাটো কিদৰে টেকেল কৰিব পাৰিবা তুমি? তোমাৰ মনত কিবা আছে নেকি আইডিয়া? স্যাৰ শিফটিং কাল্টিভেশ্যন বা স্লেছ এণ্ড বাৰ্ণত মেক্সিমাম আমি ফৰেষ্ট এৰিয়াত বাৰ্ণ কৰোঁ, য'ত মানে ফৰেষ্টৰ যোনটো ডাইভাৰ্চিটি আছে সেইটো এফেক্ট হয়, প্লাছ দি ৱাইল্ড লাইফ য'ত আছে সেইটো এফেক্ট হয়, আৰু স্যাৰ ছইল ফাৰ্টিলিটিও অলপ হেৰি ৰিডিউচ হৈ যায়। সেইটো কেনেকে তুমি টেকেল কৰিবা? তুমি কি সাজেষ্ট কৰা? অল্টাৰনেটিভ এগ্ৰিকালচাৰেল টেকনিক্স কি ইউজ কৰিব পাৰি যাতে তেওঁলোকে এটলিষ্ট ফুড গ্ৰেইনৰ সেল্ফ সাফিচিয়েঞ্চি লোকেল এৰিয়াখিনি হ'ব পাৰে? অল্টাৰনেটিভ কিবা আছে নেকি মেজাৰ্ছ যাতে আমি স্লেছ এণ্ড বাৰ্ণ কৰিব নালাগে? অল্টাৰনেটিভ যদি আমি কওঁ দেন প্লেইন এৰিয়াছত আমি হেৰি এগ্ৰিকালচাৰ লেণ্ড ইউটিলাইজ কৰিব পাৰোঁ। আৰু কি কৰিব পাৰোঁ? আৰু স্যাৰ যোনটো স্লেছ এণ্ড বাৰ্ণ সেইটো এনেকুৱা আমি ছাষ্টেইনেবল মেনাৰত ইউজ কৰিব লাগে য'ত হেৰি এনভাইৰনমেণ্ট আৰু ইকনমি যোনটো মানুহৰ ডে টু ডে লিভলিহুড সেইটো এফেক্ট হ'ব নালাগে স্যাৰ। আমি টেৰেছ ফাৰ্মিঙো কৰিব পাৰোঁ। আৰু কি আইডিয়া আছে? টেৰেছ ফাৰ্মিং কৰিব পাৰোঁ আমি, প্লেইনছ বিলাকত আমাৰ এগ্ৰিকালচাৰ এক্টিভিটি কৰিব পাৰোঁ। ইকনমিক অৱস্থা উন্নত কৰিবৰ কাৰণে আমি এইবিলাকৰ ঠাইত হৰ্টিকালচাৰ ফাৰ্মিং কৰিব পাৰোঁ, নহয় জানো? যিটো কৰা হোৱা নাই। কাৰ্বি আংলঙত কিছুমান ৰবৰ খেতি কৰিছে মাত্ৰ, ৰবৰ আৰু স্যাৰ পাইনাপল। এতিয়া আমি হৰ্টিকালচাৰ যদি কৰিব পাৰোঁ
সেইবিলাক ঠাই শিফটিং কাল্টিভেশ্যন বা এইটো এটা পাৰ্মানেণ্ট ইনকাম চ'ৰ্চ হ'ব মানুহবিলাকৰ নহয় জানো? মোৰ ফালৰ পৰা লাষ্ট কুৱেশ্যন যে IIT খাৰাগপুৰৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিং কৰি তুমি ইমান ডাঙৰ সিফালে অপৰচুনিটি থাকে, কৰ্পৰেট ৱৰ্ল্ডত কাম কৰিব পাৰিলা হয়, ডাঙৰ ডাঙৰ অইল কোম্পানীবিলাকত কাম কৰিব পাৰিলা হয়, তুমি কিয় চিভিল চাৰ্ভিচেছ চুজ কৰিলা? Sir, chemical engineering knowledge মোক বহুত improvement পাইছে in the field of decision making, analytical thinking and critical analysis. আৰু sir সেইবোৰ মোক এটা added advantage দিব civil serviceত, য'ত আজিকালি আমাৰ civil serviceত যিমানবোৰ ডিপাৰ্টমেণ্টছ আছে লাইক হেল্থ, এডুকেশ্যন, তাত যদি মই যদি কাম কৰোঁ দেন মোৰ টেকনিকেল স্কিলছটো অলপ added advantage দিব sir মোক। কিন্তু IIT খাৰাগপুৰৰ পৰা গ্ৰেজুৱেশ্যন কৰি আহি তুমি যদি ACS জইন কৰা, তোমাৰ পাৰ্চনেল লছ নহ'ব নে? ফাইনেন্সিয়েল পাৰ্চনেল লছ? স্যাৰ ফাইনেন্সিয়েল লছটো নহ'ব স্যাৰ, কাৰণ ইয়াৰ আগতে মই এখন প্ৰাইভেট কনচাল্টিং ফাৰ্মত আছিলোঁ, য'ত তুমি IITৰ পৰা পাছ আউট কৰা ষ্টুডেণ্ট বিলাকৰ আজিকালি প্লেচমেণ্ট বিলাক খুব ভাল নহয় নেকি? ক'ৰবাত কিবা লেক হৈছে নেকি? ইকনমিকৰ প্ৰব্লেম আছে নেকি? আমাৰ হায়াৰিং বিলাক যে কমি গৈছে, তুমি কৈছিলা তাতে কনচাল্টিং ফাৰ্মত তুমি কম চেলাৰী পাইছিলা। IITৰ পৰা পাছ কৰাৰ পিছত আমাৰ অপৰচুনিটি বিলাক কি লিমিট হৈ গৈছে নেকি? স্যাৰ অপৰচুনিটিবিলাক লিমিট নহয় স্যাৰ। মই যেতিয়া প্লেচমেণ্টত বহিছিলোঁ তেতিয়া ক'ভিড পেণ্ডেমিক হৈছিলে, চ' সেইকাৰণে ক'ৰ কোম্পানীজবিলাক কমেই আহিছিলে। চ' মোৰ তেতিয়া ফাইনেন্সিয়েল ষ্টেবিলিটিটো মেইনটেইন কৰিবৰ কাৰণে মই সেইখন কোম্পানীত জইন কৰিছোঁ স্যাৰ। অ'কে বিষ্ণু, অল দ্য বেষ্ট। থেংক ইউ স্যাৰ। ঠিক আছে, অলপ ৰৈ দিয়া বাহিৰত, অলপ ৰৈ দিয়া বাহিৰত, 1 মিনিটত মাতি আছো। মাতি আছো। ভালেই আছে হা, ইণ্টাৰভিউ তেনেকে ইছ্যু আমি পোৱা নাই। আৰু চফ্ট স্পকেন পুৰা একেবাৰে ফিজিক ঠিকে আছে, পশ্চাৰ ঠিকে আছে, ড্ৰেছ ঠিকে আছে। এনেকে যদি যোৱা যায় মোৰ লাগে যে আমাৰ ক্লিয়াৰ হৈ যাব। ক্লিয়াৰ হৈ যাব, প্ৰভাইডেড মেইনছ যদি ভাল হৈছে, মেইন যদি ভাল হৈছে এবাৰতে ক্লিয়াৰ হৈ যাব, ইমান ইছ্যু নাই। কাৰণ কিয় একাডেমিক্সো ভালেই, ঠিক আছে। আৰু IITৰ পৰা পাছ আউট কৰিছা, খালি IITৰ পৰা কিয় আহিছা, কি আহিছা, এই যে তুমি এনালাইটিকেল স্কিল কিবা কিবি কৈছা, এইটো মানে নৰ্মেল আনচাৰ চবেই দিয়ে, সেইটো অলপ বেটাৰ কৰিবলৈ, বেছি মানে অৰ্গেনিক কৰিবলৈ ট্ৰাই কৰিবা। ৰেষ্ট ইজ ফাইন, একো ইছ্যুজ নাই, একো ইছ্যুজ নাই। তাৰপৰা যে প্ৰথম ইণ্টাৰভিউ এনেকুৱা পেনেলিষ্ট পাব পাৰা, আমিতো ধুনীয়াকে কৈছো, এজন দুজন পেনেলিষ্ট অলপমান মানে কি এনেকুৱা পাব পাৰা তুমি, যিটো পেনেলিষ্টে তোমাক কাউণ্টাৰ কুৱেশ্যন এনেকে কৰিব আৰু এটা দুটা কথা তোমাক নিমিলিবও পাৰে তোমাৰ লগত, বা তোমাক অলপমান নিগেটিভলিও ক'ব পাৰে। তুমি তাতে মানে ডিষ্টেবিলাইজ নহবা, মানে নিজৰ ষ্টেবিলিটি মেইনটেইন কৰিবা আৰু গোটেই আনচাৰ ভালকে যেনেকে দিছা তেনেকে দিবা। ফাৰ্ষ্ট টু লাষ্ট তোমাৰ এনাৰ্জি আৰু এক্সপ্ৰেছন সেম থাকিব লাগে, ঠিক আছে? অল দ্য বেষ্ট। অল দ্য বেষ্ট। Everything is mission, okay? So from my part, I wish you all the best. Huh? You will succeed in the interview. Thank you, sir. You are from my place only. Okay. Yeah. I stay in Kampur, Okay. near me only. ঠিক আছে, ঠিক আছে, অল দ্য বেষ্ট। অল দ্য Thank you, বেষ্ট। sir. Thank you, sir.